জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমলৈ মানসসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকনে অসমলৈ মানসসকলক আনিছিল। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে আনিছিল? উত্তৰ হৈছে আহোমসকলে। অসমৰ মুঠ কিমানখন অভয়াৰণ্য আছে? উত্তৰ হৈছে 18খন। গণতন্ত্ৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 26 জানুৱাৰী তাৰিখে। কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? উত্তৰ মহাত্মা গান্ধীক। কাক অসমৰ কোকিলা ৰাণী বুলি কোৱা হয়? উত্তৰ দীপালী বৰঠাকুৰ। অসমৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰ হৈছে ৰাজস্থান। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ দেৱকান্ত বৰুৱা। সৰ্বপ্ৰথম মেডিকেল কলেজ ক'ত অৱস্থিত? উত্তৰ অসম মেডিকেল কলেজ, ডিব্ৰুগড়। পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনটো? উত্তৰ হৈছে ভাৰতীয় সংবিধান। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ মাদাৰ টেৰেছা।